কি লৈ বুলি নহয় আমি কি নলম হিতুহে কথা আজি UPPL এ 3টা বছৰত ইমান কাম কৰিলে কোনটো কথা কম আমি আমাকটো মানে কথা ক'বলৈ 3 ঘণ্টা 4 ঘণ্টা লাগিব আজি আমাৰ পৰ্বতজৰা আমাৰ দলৰ ডিস্ট্ৰিক্টও হয় আৰু সাব ডিভিজনো হয় আৰু ব্লকও হয় এই পৰ্বতজৰাৰ আজি আমাৰ কাৰ্যকৰ্তা বিলাকৰ মিটিংত মই অংশগ্ৰহণ কৰিছো আগন্তুক লোকসভা নিৰ্বাচনক লৈ পেলাই আমাৰ দলীয় কৰ্মকৰ্তা সকলৰ লগত আমাৰ বিভিন্ন ব্লকত বিভিন্ন সমষ্টিত মিটিং চলি আছে আৰু পৰ্বতজৰাৰ আজি খুন্দৰ এটা মিটিং হল ইয়াত সকলো আমাৰ প্ৰাইমাৰী কমিটি সকলো VCDC উপস্থিত আছে আৰু আজি মই আলোচনা কৰি এই কথাটো গম পালো যে দীঘলীয়া সময় BPFৰ যেটো অপশাসন দুৰ্নীতি আছিল এই কথাটো পৰ্বতজৰা ৰাইজে খুব ভালকে বুজি পাইছে আৰু এতিয়া পৰ্বতজৰাত UPPL বহুত শক্তিশালী ৰূপত আজি তেখেতসকলে কাম কৰি আছে গতিকে আগন্তুক যি লোকসভা নিৰ্বাচন ইয়াত আমাৰ 40টা সমষ্টিৰ ভিতৰত পৰ্বতজৰা সমষ্টিয়ে হাইজ ভোট দিব এনেকুৱা মোৰ লাগিছে এই কাৰণে মই আমাৰ পৰ্বতজৰাৰ যি সকল কৰ্মকৰ্তা কাৰ্যকৰ্তা বিষয়ববীয়া আছে মই সকলোকে ধন্যবাদ জনাইছো আৰু অনাগত দিনত এই পৰ্বতজৰা অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ইটো যাতে অটুট থাকে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু এতিয়া ৰমজান মাহ চলি আছে মই ৰমজান মাহৰ আমাৰ মাইনৰিটি দাদা ভাই সকলক শুভেচ্ছা জনাইছো আৰু হোলি আহি আছে 2 দিন পিছত হোলি হ'ব এই কাৰণে আমাৰ যি সকল হিন্দু দাদা ভাই সকল আছে সকলোকে মই হোলিৰ শুভেচ্ছা জনাইছো কোকৰাঝাৰ লোকসভা সমষ্টিত যেহেতু মাইনৰিটি এটা বেস আছে ডাঙৰ এটা ভোট আছে মাইনৰিটি এই ক্ষেত্ৰত দেখা গৈছে UDF এ কিন্তু BPF সমৰ্থন কৰা দেখা গৈছে এই ক্ষেত্ৰত আপোনালোকৰ UPPL কি অসুবিধা হ'ব নেকি এতিয়ালৈকে দেখা নাই আমি শুনিহে আছো কিন্তু UDF এ BPF ক হেল্প কৰা বুলি দেখা নাই মানে কথাটো শুনিহে আছো এটা কথা হৈছে কি যে আজি UDF এ কি কাৰণত BPF ক ইয়াত সমৰ্থন দিব ইয়াৰ যুক্তিটো মই নাজানো কাৰণ ইয়াত সংঘাত বিলাক আগত যেটো হৈ গল এই সংঘাতময় পৰিবেশটো হিংসাত্মক পৰিবেশটো কেনেকৈ দল বিলাকে পাহৰি গৈছে মই নাজানো যে 17 বছৰ BPFৰ সময়ত যিমানখিনি পৰিবেশ পৰিস্থিতি বিনষ্ট হৈছিল আমাৰ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় শেষ হৈ গৈছিল এই অঞ্চলটো এটা হিংসাত্মক অঞ্চল হিচাপে ৰূপান্তৰ কৰা হৈছিল আজি এই পৰিবেশ সম্পূৰ্ণভাৱে আজি পৰিৱৰ্তন হৈ গল আজি শান্তি আহিল নিৰাপত্তা আহিল সমন্বয় আহিল সুন্দৰ এটা পৰিবেশ আহিল গতিকে দল সংগঠনে নিজৰ নিজৰ কথাটো চিন্তা কৰিব কিন্তু জুনে যি চিন্তা নকৰো কিয় 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়ন ঐক্যতা আৰু এই অঞ্চলৰ নিৰাপত্তাৰ কথাটো যাতে চিন্তা কৰে মই হিতুকে সকলোকে আপিল কৰিছো আগন্তুক লোকসভা নিৰ্বাচনত আছে UPPLৰ মেইন এজেন্ডা কি হ'ব কি লৈ আপোনালোকৰ ৰাইজৰ মাজত কি লৈ বুলি নহয় আমি কি নলম হিতুহে কথা আজি UPPL এ 3টা বছৰত ইমান কাম কৰিলে কোনটো কথা কম আমি আমাকটো মানে কথা ক'বলৈ 3 ঘণ্টা 4 ঘণ্টা লাগিব 3টা বছৰত আজি আমাৰ উদ্দেশ্য আছিল শান্তি প্ৰতিষ্ঠা কৰা শান্তি প্ৰতিষ্ঠা হৈ গল নিৰাপত্তা প্ৰদান কৰা নিৰাপত্তা হৈ গল সমন্বয় কৰা সমন্বয় আহি গল গণতান্ত্ৰিক বটাবৰণ এটা সৃষ্টি কৰা আজি গণতান্ত্ৰিক বটাবৰণ আহি গল সুশাসন এটা গঢ়ি তোলা ভাল এটা সুশাসন আহি গল ইয়াত কোনো ঘুষ ঘাছৰ এটা পৰিবেশ নাই হাজাৰ হাজাৰ মানুহ চাকৰি পাইছে 18 পইচাও ঘুষ দিব লগা হোৱা নাই আনপিনেদি শিক্ষাৰ অনুষ্ঠান বিলাক আমি বহুত ভাল কৰিলো খেতিয়কসকলৰ লগত আমি কাম কৰি আছো মহিলাসকলৰ লগত কাম কৰি আছো লৰা ছোৱালী বিলাক মানৱ সম্পদ গঢ়াৰ কাৰণে আমি বডফা সুপাৰ 50 IS IPS UPSC ইঞ্জিনিয়াৰিং মেডিকেলৰ কাৰণে কোচিং দিয়াইছো সব কামে আমি কৰিছো গতিকে আজি শান্তি প্ৰতিষ্ঠা কৰাৰ পৰা উন্নয়নলৈকে যিমানখিনি কাম আছে আমি সব কাম কৰিছো ৰাইজৰ ওচৰত যাবলৈ আমাৰ কোনো শংকা নাই আমাৰ বিশ্বাস আছে আমাৰ ৰাইজৰ ওপৰত সম্পূৰ্ণভাৱে আস্থা আছে এই কাৰণে এইটো নিৰ্বাচন আমাৰ কাৰণে কোনো এটা কমপ্লিকেটেড নিৰ্বাচন নহয় এফালেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ়াৰ যেটো এটা এজেন্ডা তৈয়াৰ কৰিছে ইটো ৰাইজে ইতিমধ্যে বুজি পাইছে আঁচনিবিলাক গ্ৰাসৰুটত আহি পাইছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন যেনেকৈ উন্নত এখন ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে ইয়াৰ নমুনা ৰাইজে ইতিমধ্যে দেখিবলৈ পাইছে বিটিআৰত আমি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিছে ৰাইজে দেখিবলৈ পাইছে গতিকে ইয়াৰ আৰু বেলেগ ইস্যু নাই সব ইস্যু আমাৰ হাতত বিৰোধীৰ হাতৰ একো ইস্যু নাই साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन
बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी जीडी अग्निवीर बेंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन